खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी आसाम आयेन आफादनि जा जुथुमा बेयाव मैयायो सोलोंथाइ बिथिंनि एबा सोलोंथाइनि जेंनाखौ लानानै एबा इस्युखौ लानानै गोबां सावरायलायनाय जाबाय। बेनि गेजेराव बिटिसिनि सोलोंथाइ बिफाननि मावफुं सोद्रोमा थामहिनबा एमएलए रबिराम नार्जारी बिथाङाबो बिटिसिनि मोनफ्रोमबो सोलोंथाइनि जेंनाखौ लानानै गोबां बाथ्रा बुंनायजों लोगोसे थांनाय 2020 मायथाइनि 27 जानुवारि खालारनि गेजेराव जा बर' हारिनि गेजेराव थामथि बिटिआर गोजोन गोरोबथा जादोंमोन बेनि उनाव सनितपुर बिश्वनाथ गहपुर ओनसोला जोंनि माखासे ओनसोलाव जोंनि बिटिसिआव सोसन जाबाय। थामहिनबा उदालगुरि जिल्लायाव सोसन जाबाय। नाथाय उदालगुरि जिल्लायाव सोसन जानायनि उनाव गोबां सोलोंथाइनि माखासे जेंनाया नुजाथिदों। बिथांमोना एबा सनितपुर गहपुर आरो बिश्वनाथनि ओनसोलनि सुबुंफ्रा एबा माखासे सोलोंथाइनि दैदेनगिरिफ्रा मोनसे सिगनेचारनि थाखाय 250 किल'मिटारनिबो बांसिन जानथायाव फैनानै सिगनेचार एबा सागान लानो गोनां जादों। बेखायनो बे जेंनाखौ थाबैनो आसाम सरकारा फोजोबस्रांनांगौ होननानै थांखि दैथायदों रबिराम नार्जारी बिथाङा। जे गहपुर बिश्वनाथ आरो सनितपुर ओनसोलनि सोलोंथाइ बिथिंखौ लानानै एमएलए रबिराम नार्जारीनि गोबां दाबि जे सनितपुर बिश्वनाथनिफ्राय 250 किल'मिटार जानथायाव मोनसे सागाननि थाखाय फैनो गोनां जादों। बेखायनो बिश्वनाथ आरो सनितपुर ओनसोलाव जा आईएएस अफिस आरो डिअ बायदि बायदि अफिसफोराव बिटिसि सेल होननाय मोनसे आलादा मावख' दानानै होनांगौ होननानै बे समाव दाबि दैखांदों आसाम सरकारनिसिम एमएलए रबिराम नार्जारी बिथाङा। बेजों लोगोसे आरो बिटिसि ओनसोलाव माखासे मानि डाइट कलेज गायसननाय जादों नाथाय दासिमबो बेयाव सोलोंथाइ लानो हानाय खाबु खालामनानै होआखै आरो माखासे मानि जा भेन्सार फरायसालिफोर जोंनि बिटिसि ओनसोलाव दं बेफोरखौ थाबैनो सरकारि महराव होनांगौ होननानै दाबि दैखांनायखौ बे समाव नुनो मोननाय जादों। दानिया फैदो बिदिब्ला साफानि उनाव साफा बिटिसिनि माखासे मानि एमएलए बिथांमोना सोलोंथाइनि जेंनाखौ लानानै मा मा बाथ्रा बुंदों बेखौ नोंथांमोना आबुङै नायलांदो। আমার 82 গাঁও বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অধীনস্থ যিবিলাক অঞ্চল বিটিচিত এতিয়া সোমাইছে তেখেতসকলে এতিয়া কিন্তু এক প্ৰকাৰ নো মেন্স লেণ্ডত থকাৰ নাগৰিকৰ দৰে ভুগি আছে। কিয়নো আজি বিটিচি অঞ্চলত সোমাই অহাৰ পিছত তেওঁলোকে ওদালগুৰিৰ আইএছৰ ওদালগুৰি ডিঅ ওদালগুৰি ডিআইৰ ওচৰত যাব লগা হয়। 250 কিলোমিটাৰ 250 কিলোমিটাৰ এটা চিগনেচাৰৰ কাৰণে ওদালগুৰি আইএছৰ ওচৰত আহিব লগা হোৱা ডিঅ'ৰ ওচৰত আহিব লগা হোৱা সেইটো সম্ভৱ নহয়। গতিকে একেসকলে না অসমৰ পৰাও অসমৰ যিবিলাক অফিচাৰ আছে বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক ফেৰেন আমাৰ আগৰ যিবিলাক অফিচ আছে তেওঁলোকৰ পৰা সঁহাৰি পাইছে সমৰ্থন পাইছে না বিটিচি অঞ্চলৰ পৰাও আমি ভালকৈ তেখেতসকলক এডমিনিষ্টাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছোঁ। আজি বহুত বেয়া অৱস্থাত আছে। গতিকে একেসকলৰ লগত আলোচনা কৰি আমি যিটো গম পাইছোঁ যিটো আমি বুজিছোঁ তেওঁলোকৰ দাবীটো হ'ল যে ফেৰেন বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো আইএছ অফিচ আছে ডিঅ অফিচ আছে ডিআই অফিচ আছে বিঅ অফিচ আছে এইবোৰ অফিচতে এতিয়া তাতে বিটিচি চেল বুলি এটা যদি টেবুল বনাই দিয়া হয় তেখেতসকলৰ কাৰণে কাম কৰিবলৈ যথেষ্ট ভাল হ'ব। ওদালগুৰিলৈকে যোৱা ওদালগুৰিলৈকে গৈ পেলাই তাত কাম কৰা তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। আকৌ সেইফালে অসমৰ যিবিলাক আমাৰ অফিচ ইষ্টাব্লিছমেণ্ট আছে তেখেতসকলেও বিটিচি অঞ্চলৰ হোৱাৰ কাৰণে এইবোৰ স্কুলৰ একো দায়িত্ব নলয়। গতিকে মই অধ্যক্ষ মহোদয় আপোনাৰ থ্ৰুৱেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যিবিলাক অফিচ ইষ্টাব্লিছমেণ্ট আছে ছেটআপ আছে ইয়াৰ লগতে বিটিচি চেল বিটিচি অঞ্চলৰখিনি চোৱা চিতা কৰিবৰ কাৰণে সেইখিনি যাতে সোনকালে ব্যৱস্থা কৰি দিয়া হয়। নহ'লে তাতে কি হ'ব যে কমপ্লিটলি এডুকেশ্যন ছিষ্টেম উইল বি একদম ব্ৰেকডাউন ব্ৰেকডাউন আহি যাব। তাতে আমাৰ এডুকেশ্যন ছিষ্টেম একেবাৰে নাইকিয়া হ'ব। গতিকে ইয়াৰ পৰা আমি ৰক্ষা কৰিবলৈ হ'লে এইখিনি ব্যৱস্থা কৰাটো উচিত। সন্মানীয় অধ্যক্ষ মহোদয় এইখন পবিত্ৰ সদনতে যোৱা এছেম্বলি ইলেকশ্যনৰ আগতে যেতিয়া শিক্ষাৰ এই প্ৰভিঞ্চিয়েলাইজেশ্যন বা শিক্ষাৰ এই বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হৈছিল তেতিয়া ইয়াত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে তেখেতে কৈছিলে আৰু সেইটো যুক্তিসংগত কথা সাংবিধানিক কথা আইনগত কথা তেখেতে ইয়াত উল্লেখ কৰিছিলে। সেইটো হ'ল যে যেহেতু বিটিচি
বৰ্তমান ছিক্স শিডিউল চৰকাৰ আৰু শিক্ষা বিভাগ আমাৰ মানে ছিক্স শিডিউল অথৰিটি সাংবিধানিকভাৱে তেখেতসকলক ট্ৰেন্সফাৰ কৰা, তেখেতসকলক আমি মানে মানে কি কয় গতাই দিয়া এটা ডিপাৰ্টমেণ্ট। গতিকে BTCৰ হাতত থকা ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষা বিভাগৰ ক্ষেত্ৰৰ ওপৰত সিধাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে আমি এটা পদক্ষেপ ল'ব নোৱাৰোঁ। আৰু সেইটো আমাৰ BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈ তেওঁলোকে নিজৰ মানে কি কয় এছেম্বলিত বিল এটা পাছ কৰি পেলাই তেওঁলোকে অনুমোদনৰ কাৰণে গভৰ্ণৰক দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এইখিনি কথা ইয়াত হাউচত তেখেতে দাঙি ধৰিছিলে। আমিও ইয়াৰ কাৰণে যোৱা এই ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আমাৰ মানে BTCৰ বিধানসভাৰ আমাৰ এই অধিৱেশনখনত আমাৰ মহামান্য গভৰ্ণৰ মানে চাহাবৰ মানে কি কয় অনুমোদন মৰ্মে তেখেতৰ ফালৰ পৰা আমি 10 তাৰিখ ৰাতি আমি অনুমোদন পালোঁ যে অহাকালি 11 তাৰিখ আমাৰ ফেব্ৰুৱাৰী মাহৰ যিটো বাজেট কি কয় এছেম্বলি সেশ্যন BTCয়ে বহিব, তাত BTC চৰকাৰৰ ফালৰ পৰা এডুকেশ্যন বিল ইন্ট্ৰডিউচ কৰিব পাৰিব বুলি তেখেতৰ পৰা এটা আমালৈ অনুমোদন প্ৰেৰণ কৰিলে। আৰু তেখেতৰ অনুমোদনৰ প্ৰতি সন্মান শ্ৰদ্ধা জনাই আমি BTC গভৰ্ণমেণ্টে যোৱা 11 তাৰিখ ফেব্ৰুৱাৰী মাহত এটা বিল পাছ কৰি পেলাই অসম চৰকাৰলৈ আমি গভৰ্ণৰ চাহাবৰ যাতে অনুমোদন লাভ কৰিব পাৰোঁ ইয়াৰ কাৰণে পঠিয়াই দিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ মানে অতি আমাৰ মানে কি কয় সেইটো আফচোচৰ কথা, এতিয়ালৈকে এই বিলখন পাছ আমি কৰি ল'ব পৰা নাই, আইনত পৰিণত কৰিব পৰা নাই। গভৰ্ণৰ চাহাবৰ অনুমোদনৰ যিটো প্ৰয়োজন আছিল সেই অনুমোদন আমি এতিয়ালৈকে পোৱা নাই, কিয়নো অসম চৰকাৰৰ থ্ৰুৱেদি সেই বিলখন গভৰ্ণৰ চাহাবলৈ যাব লগা হোৱাৰ কাৰণে এতিয়াও দিছপুৰৰ আমাৰ ইয়াতে এই বিলখন ঘূৰি আছে। গতিকে সোনকালে অসম চৰকাৰৰ ফালৰ পৰা BTC এছেম্বলিত পাছ কৰি পঠিয়াই দিয়া সেই বিলখন সোনকালে গভৰ্ণৰ চাহাবৰ তালৈ পঠিয়াই দিয়াৰ যাতে ব্যৱস্থা কৰা হয়, সেই প্ৰক্ৰিয়াটো যাতে স্পীড আপ কৰা হয়, এক্সপেক্টাইড কৰা হয়, উইদাউট এনি মানে ব্ৰিংগিং মানে মেজৰ চেঞ্জেছ টু দি মানে এডুকেশ্যন বিল, সেইটো যাতে কৰা হয় ইয়াৰ কাৰণে আজি হাউচত মই দাবী জনাইছোঁ। চৰকাৰৰ ওচৰত এইখিনি আমাৰ BTC বাকী ছাত্ৰ ছাত্ৰী টিচাৰসকলৰ হৈ মোৰ এটা দাবী থাকিল।